চাওক আমি সকলোৱে জানো যে ৰলছ ৰয়েছ হৈছে পৃথিৱীৰ আটাইতকৈ দামী গাড়ী নিৰ্মাণ কৰা কোম্পানী যাৰ গাড়ীবোৰৰ আৰম্ভণি দামেই হৈছে 5 কোটি টকা আৰু ৰলছ ৰয়েছৰ এখন সৰু পুতলা গাড়ীৰ দামত আপুনি এখন আসল ফৰচুনাৰ কিনিব পাৰে আমি সুপাৰ কাৰৰ কথাও জানো কিন্তু সুপাৰ কাৰবোৰৰ দাম ইহতৰ গতিৰ বাবেই কোটি টকা পৰেগৈ ৰলছ ৰয়েছ গাড়ীবোৰত এনে কি বিশেষ কথা আছে যাৰ বাবে এই গাড়ীবোৰ ইমান দামী হয় আকৌ এবাৰ আপোনাৰ জ্ঞান বৃদ্ধি কৰিম সেয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব চাওক ৰলছ ৰয়েছ গাড়ীবোৰৰ অতি বিলাসী হয় আৰু ইমান দামী হোৱাৰ আঁৰত বহুতো কাৰণ আছে তাৰ মাজেৰে এটা গাড়ীবোৰৰ টায়াৰৰ সাসপেনশন কাৰণ আপুনি যদি পৃথিৱীৰ আন গাড়ীত গৈ থাকে আৰু আপোনাৰ সন্মুখত কোনো স্পিড ব্ৰেকাৰ আহে তেন্তে আপুনি কিমান জোকাৰণি অনুভৱ কৰিব হেয়া নিশ্চয় জানে কিন্তু যদি আপুনি ৰলছ ৰয়েছত সম্পূৰ্ণ গতিত যাত্ৰা কৰে আৰু আপোনাৰ গাড়ীৰ সন্মুখৰে 10টা স্পিড ব্ৰেকাৰো নাহক কিয় আপুনি গমেই নাপাব যে আপোনাৰ গাড়ীখন কোনো স্পিড ব্ৰেকাৰৰ ওপৰেৰে পাৰ হৈ গ'ল যদি আপুনি ৰলছ ৰয়েছত এক গিলাস পানী ৰাখি গাড়ীখন স্পিড ব্ৰেকাৰৰ ওপৰে সম্পূৰ্ণ গতিত চলাই নিয়ে তথাপিও গিলাসৰ পৰা এটোপাল পানীও তলত নপৰে আৰু এনে ধৰণৰ বহুতো অসাধাৰণ কাৰণৰ বাবে ৰলছ ৰয়েছত গাড়ীবোৰ ইমান দামী হয়